নমস্কাৰ সকলোকে। আজি ঘৰত আছে ককাৰ বছৰেকীয়া লগতে অকণমান ভাগৱত পাঠ। সেইবাবে এফালে এতিয়া গা পা ধুই মই পুৰা ৰেডি হৈ ল'লোঁ আৰু এতিয়া খুন্দিবলৈ লৈছোঁ পিঠা সকামৰ বাবে। সেইবাবে এতিয়া মই পিঠাখিনি খুন্দি লৈছোঁ ধুনীয়াকৈ। আমাৰ কিন্তু সকামত পিঠা ব্যৱহাৰ হয়ে, কেঁচা পিঠা। আপোনালোকৰ সকামত হয়নে ব্যৱহাৰ? আৰু ঠাই বিশেষকৈ নিয়মবোৰ বেলেগ নহয় জানো। এইফালে এতিয়া মামীও পূৰা কামত লাগি আছে, সকলোবোৰ ৰেডি কৰি ৰাখিছে। আৰু অকল কামত লাগি থাকিলেই নহ'ব নহয় জানো, সকলোকে অকণমান জলপান খুৱাই ল'ব লাগিব। সেইবাবে অন্য একো আজি কোনো খোৱা নাই, সেইবাবে অকণমান সকলো জলপান খাই লৈছোঁ। আৰু যিহেতু আলহী উঠতি আৰু ভকত আহিবলৈ আৰম্ভ কৰিছেই, আৰু ভকতো আহি পালেহি। এতিয়া ধুনীয়াকৈ ভাগৱত পাঠ আৰম্ভ হৈ গ'ল। ভিতৰত সেইফালে ভাগৱত পাঠ হৈ আছে আৰু আনফালে মামী, ভাইটি আৰু খুৰাই মিলি প্ৰসাদৰ ফল মূলখিনি ৰেডি কৰি আছে। আৰু সকলোৱে আজি হাতে কামেই লাগিছে দেই, কাৰণ আমিও অকলশৰীয়া মানুহ নহয় জানো। আৰু এইবোৰ আমাৰ ফেমিলি মেম্বাৰ আছে হয় সকলোবোৰ। এইফালে ভোজৰ বাবে চব্জি কাটি আছে, আনফালে ভকতে এয়া ভোজ ৰান্ধিবলৈ আৰম্ভ কৰিলেই। আজি আমাৰ ভোজৰ খানাত আছে মাছ সৰিয়হ দি এখন তৰকাৰী, লগত আছে মিক্স ভাজি এখন, আৰু আছে ডাল, আৰু লগত আছে বেঙেনা মাছৰ পেটু সৈতে জ্বলা ভাজি। আনফালে এয়া আলহী উঠতি আহিছে, সকলোকে এতিয়া চাহ জলপান দিয়া হ'ব। আৰু চাহ জলপান দিয়াৰ ভিডিঅ'বোৰ মই নকৰিলোঁ, কাৰণ জানেই ঘৰখনত কিবা এটা পাতিলে যিহেতু কামৰ মাজত ব্যস্ত হৈ থাকিলে ভিডিঅ' কৰাই নহয়। আৰু যিহেতু চাহত ময়ে লাগিব লগা হ'ল, আৰু কামৰ মাজত ভিডিঅ' তেনেকৈ কৰাই নহয় জানো। আৰু এইফালে ভাগৱত পাঠ শেষ হ'ল, সেইবাবে এতিয়া ভকতে প্ৰসাদ বিলাই আছে সকলোৰে বাবে। আৰু দেখিছে আপোনালোকক মই যিমান পাৰোঁ ভিডিঅ'বোৰ অকণমান কৰি দেখাইছোঁ। আমাৰ এইফালেনো নিয়মবোৰ কেনেকুৱা সেইখিনিকে অকণমান আপোনালোকৰ আগত দাঙি ধৰিলোঁ। এইফালে এতিয়া প্ৰসাদ খাই মেলিও হৈ গ'ল, এতিয়া সকলোৱে অন্নমুঠিৰ বাবে বহিছে। এয়া আজি আপোনালোকক ক'লোৱেই কি আছিলে আমাৰ ভোজৰ খানাত, সেইবাবে। আৰু ভকতে ভালকৈ খালে আমি গৃহস্থ সন্তুষ্ট নহয় জানো, সেইবাবে যিমান পাৰোঁ তেওঁলোকক শুশ্ৰূষা কৰিবলৈ, সেৱা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া ভকতক বিদায় দি এয়া আমি ঘৰৰ মানুহ বহি গৈছোঁ খাবলৈ। সেইবাবে এতিয়া ভিডিঅ'টো ইমানতে সামৰিছোঁ। খাই লওঁ তেতিয়াহ'লে, বাই বাই সকলোকে।